জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা গোটে চেমছন সিং ইংটি মেমৰিয়েল পাৰ্কৰ সন্মুখত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ডিপু অসামৰিক চিকিৎসালয়ৰ উদ্যোগত বিশ্ব ফাৰ্মাচী দিৱস উদযাপন। ডকমুখৰ ৰুই 1B ইংলিছ LP স্কুলৰ ভগ্ন ভৱনতে চলি আছে পাঠদান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয় তাতাৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলে। অসমৰ বিভিন্ন সমস্যা তথা দাবীসমূহ শীঘ্ৰে সমাধানত হেঁচা প্ৰয়োগৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং গোটে ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। পুৱা 11 বজাৰ পৰা গ্ৰহণ কৰা এই ধৰ্মঘট কাৰ্যসূচীত KSA আৰু ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিলৰ ছাত্ৰ নেতাসকলে যোগদান কৰে। সমস্যাত জৰ্জৰিত অসমত চৰকাৰৰ কিছুমান পদক্ষেপে জনসাধাৰণৰ বাবে বহু সময়ত নিত্য নতুন সমস্যাৰ কাৰণ হয়, কিন্তু সমাধানত আগ্ৰহী নহয় চৰকাৰ। তাৰ বাবে প্ৰতিবাদ ধৰ্ণা আদি কাৰ্যসূচী ছাত্ৰ তথা সামাজিক সংগঠনসমূহে ল'বলৈ বাধ্য হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং গোটেও আজি ৰূপায়ণ কৰিলে বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট। কাৰ্বি ছাত্ৰ সন্থা ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিলৰ ছাত্ৰ নেতাসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আৰু জোৰদাৰ। অৱস্থান ধৰ্মঘট কাৰ্যসূচীক নেতৃত্ব দিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা গোটৰ সভাপতি জিতু ফুকনে কয় যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি ছাত্ৰ সন্থা আৰু যুৱ আৰু ছাত্ৰ পৰিষদৰ উদ্যোগত গোৰ্খা ছাত্ৰ সন্থা ডিমাচা ছাত্ৰ সন্থা আদি কৰি পেলাই কাৰ্বি আংলঙৰ কেওটা জাতীয় সংগঠনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন এই অৱস্থান ধৰ্মঘটৰ যোগেদি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। যি স্মাৰকপত্ৰ দি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাবলৈ বিচাৰিছোঁ যে অসমৰ যিকেইটা জ্বলন্ত সমস্যা যেনেকৈ দীনদয়াল উপাধ্যায় মহাবিদ্যালয় অসমত বহুৱাটো বাতিল কৰিব লাগে, ভাৰত বাংলাদেশ সীমান্ত অতি শীঘ্ৰে চিল কৰিব লাগে, অসমত খিলঞ্জীয়া ৰাজ্যক সুৰক্ষা প্ৰদান কৰিব লাগে, অসমত অবৈধভাৱে বসবাস কৰা হিন্দুৱে হওক মুছলিমেই হওক নাগৰিকক বহিষ্কাৰ কৰিব লাগে, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে, অসমত নাগৰিকত্ব প্ৰৱৰ্তন কৰিব লাগে আদি কৰি পেলাই অসমৰ বানপানী সমস্যা অতি শীঘ্ৰে সমাধান কৰি তথা অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয়কৰণ সমস্যা হিচাপে গুৰুত্ব দি পেলাই তেওঁলোকে এই কথা দাবীখিনি আমি আজিৰ যোগেদি এই অৱস্থান ধৰ্মঘটৰ যোগেদি জনাই দিবলৈ বিচাৰিছোঁ। আৰু অনাগত দিনত যদি আমাৰ দাবীসমূহ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে নলয় তেতিয়াহ'লে ইয়াতকৈ আমি জংকী প্ৰতিবাদ। আনহাতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বেয়ে এই সম্পৰ্কত কয় যে কেন্দ্ৰীয় চৰকাৰ তাক আমি দুৰ্বল প্ৰতিবাদ কৰিছোঁ আৰু অখিল গগৈ শীঘ্ৰে কৃষক নেতা অখিল গগৈ শীঘ্ৰে জেলৰ পৰা তেখেতক মুক্তি দিবলৈ আমি দাবী জনাইছোঁ আৰু ভাৰত বাংলাদেশ সীমান্ত অতি শীঘ্ৰে চিল কৰা, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা, নাগৰিকত্ব প্ৰৱৰ্তন কৰা আদি কৰি পেলাই 10টা দাবী আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ডিচি ছাৰৰ যোগেদি আমি প্ৰদান কৰোঁ। লিখি দিব অখিল গগৈ কৃষক নেতা অখিল গগৈ অতি শীঘ্ৰে। উল্লেখ্য যে ধৰ্মঘট কাৰ্যসূচীৰ পিছত ছাত্ৰৰ গোটসমূহে জিলা উপায়ুক্ত আদিল খানৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত উল্লেখ কৰা দাবীসমূহ আছিল নাগৰিকত্ব সংশোধনী আইন বাতিল, অসমত বসবাস কৰা অবৈধ হিন্দু আৰু বাংলাদেশীক বহিষ্কাৰ, অসমৰ ভূমি নীতি সংস্কাৰ আৰু অসমৰ জনজাতীয় ভূমিৰ পৰা অবৈধ নাগৰিকক উচ্ছেদ, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা, বাবা ৰামদেৱৰ পতঞ্জলীক কাৰ্বি আংলঙৰ ভূমি আবণ্টন দিয়া বন্ধ কৰা, কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়া, অসমত নাগৰিকত্ব প্ৰদান, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গ্ৰহণ, ভাৰত বাংলাদেশী সীমা অতি শীঘ্ৰে চিল কৰা আদি 9টাকৈ দাবী উল্লেখ কৰা হয়। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ।
সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি অসম ফাৰ্মাচী সাৰ্ভিস এছ'চিয়েশ্যন কাৰ্বি আংলং শাখাৰ উদ্যোগত ডিফু অসামৰিক চিকিৎসালয়ত আজি পালন কৰে বিশ্ব ফাৰ্মাচী দিৱস। বিগত 2012 চনৰ 25 ছেপ্টেম্বৰৰ বিশ্ব স্বাস্থ্য দিৱস উদযাপনৰ দিনা আন্তৰ্জাতিক ফাৰ্মাচী ফেডাৰেশ্যন বিশ্ব ফাৰ্মাচী দিৱস পালনৰ প্ৰস্তাৱ লোৱা হয়। এই মৰ্মে প্ৰতি বছৰে পালন কৰি অহাৰ দৰে আজিও বিশ্বৰ বিভিন্ন দেশসমূহে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে বিশ্ব ফাৰ্মাচী দিৱস। KPSA-KABৰ সভাপতি খয়া সিং হানছেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদ্দেশ্যে ব্যাখ্যা কৰে KPSA-KABৰ সাধাৰণ সম্পাদক খৰসিং ৰংফাৰে। কাৰ্যসূচী অনুসৰি কেক কাটি শুভাৰম্ভণিৰে কৰা সভাত ডাক্তৰ SK বৰঠাকুৰে অংশগ্ৰহণ কৰে। ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। ভঙা সিঙা মজিয়াতে পাঠদান কাৰ্য নিত চলিছে ডকমকৰ ৰুই 1P ইংলিছ LP স্কুলত। পৰিষদৰ অধীনস্থ প্ৰাথমিক স্বাস্থ্য বিভাগৰ খবৰ নাই বিভাগীয় পৰিষদৰ কাৰ্যবাহী সদস্যৰো। চৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহৰ প্ৰতি চৰম অনীহা চৰকাৰৰ। সেয়েহে অভিভাৱকৰ আকৰ্ষণ বেচৰকাৰী শিক্ষা অনুষ্ঠানসমূহৰ প্ৰতিহে। ইফালে চৰকাৰে চৰকাৰী শিক্ষা অনুষ্ঠানসমূহৰ বিকাশৰ কথা কয় সভায় সমিতিয়ে ৰাজ্যৰ শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলে। এনে কথা আমাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শাসকীয় দলৰ নেতাসকলৰো। দেশ তথা সমাজৰ ভৱিষ্যতৰ মেৰুদণ্ড আমাৰ শিশুসকলে বুলি বিভিন্ন সভায় সমিতিয়ে কৈ ভাগৰি নপৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিজেপিৰ শাসকীয় দলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও। কিন্তু সমাজৰ মেৰুদণ্ডৰ কান্ধত উঠাবলগীয়া ভৱিষ্যত কৰ্ণধাৰসকলৰ প্ৰথম শিক্ষাৰ ভেটিতে হৈছে লৰক ফৰক। হয়, এই প্ৰতিবেদন আমি ক'ব বিচাৰিছো ডকমকা অঞ্চলৰ এখন LP স্কুলৰ কথা। দেখুৱাব বিচাৰিছো যোৱা 2015 চনৰ বাৰিষাত প্ৰবল বৰষুণৰ সময়ত ওচৰৰ পাহাৰৰ পৰা তীব্ৰ বেগে নামি অহা ভয়াৱহ ঢলপানীয়ে স্কুলখনৰ কেইবাটাও অংশৰ বেৰাকে ধৰি স্কুলখনৰ মজিয়া আৰু বাৰাণ্ডাৰ একাংশ ভাঙি পেলাইছিল। Ladakh Royikp English LP School along headmistress Ladakh 2015 aning kan arwege thipena jok inglong alang tu niltu my school asa hem nanga phlang no pirai pena jok loga charleo sumara phan ke than ke pire adim aklong pinang an atora thetan lo ডকমকা কুৰমাত সিংনাৰ গাঁৱত থকা ৰুই 1P ইংলিছ স্কুলখনতে কিন্তু এই চৰম দুৰ্দশা অৱস্থাতে চলি আছে পাঠদান কাৰ্য। চলি আছে যেতিয়া চলি থাকিবই দিয়ক। এয়াই যেন আমাৰ শাসক গোষ্ঠীৰ অভিপ্ৰায়। একাংশ স্থানীয় সচেতন গয়া ৰাইজৰ প্ৰশ্ন। জিলাখনৰ সৰ্বাংগ বিকাশ তথা উন্নয়নৰ কথা কোৱা পৰিষদৰ বিজেপি শাসকীয় চৰকাৰটোৰ উন্নতিৰ বাবে লবলগীয়া আঁচনিসমূহৰ আওতিত এই দুৰ্দশাগ্ৰস্ত LP স্কুলখন অন্তৰ্ভুক্তি হ'বনে? ডেনগড়ৰ পৰা ৰবীন বীৰ ৰিপৰ্ট কাট নিউজ। দেশৰ চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা ভাৰত স্বচ্ছ অভিযানৰ অংশৰূপে বিভিন্ন চৰকাৰী বিভাগ নতুবা স্বেচ্ছাসেৱী সংগঠনসমূহৰ দ্বাৰাই সাফাই কাৰ্য সম্পন্ন কৰি আহিছে দেশৰ বিভিন্ন ৰাজ্য তথা জিলাসমূহত। এই ক্ষেত্ৰত কাৰ্বি আংলং জিলাও পিছ পৰি থকা নাই। স্বচ্ছ কাৰ্বি আংলং জিলা গঠনৰ বাবে ক্লিন কাৰ্বি আংলং আঁচনি বিভিন্ন সময়ত ৰূপায়ণ কৰিছেও। যদিও বাস্তৱ অৰ্থত ক্লিন কাৰ্বি আংলং তেতিয়ালৈ সম্ভৱ নহ'ব যেতিয়ালৈ সমগ্ৰ ৰাইজ নিজে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি নাহিব। সৌভাগ্যক্ৰমে আগবাঢ়ি আহিছে এখন নহয় দুখনকৈ গয়া ৰাইজ। হয়, সংখ্যাত প্ৰথম অৱস্থাত তাকৰ যদিও আৰম্ভণি সন্তোষজনক বুলিবই লাগিব। কাৰণ এইসকল গয়া লোকসকলক কোনোৱে বলপূৰ্বক এই কাৰ্যৰ বাবে টানি অনা নাই। স্বতঃস্ফূৰ্তভাৱে ঘৰৰ কাম এৰি নিজৰ গাঁও আৰু গাঁৱৰ চৌপাশ স্বচ্ছ ৰখাৰ মানসিক তাগিদাত এইসকল গয়া ৰাইজ ওলাই আহি ৰূপায়ণ কৰিছে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী। এয়া বোকাজান বিধানসভাৰ অন্তৰ্গত বৰমান্থি আৰু বফং গাঁৱলৈ প্ৰৱেশৰ আলিবাট। হাতত ঝাৰু আৰু দা। কোনোবাই যদি বন জোপোহা কাটিছে কোনোৱে হাৰিছে। পুৰুষ বা মহিলা বুলি কোনোৱে কাকো বাট চোৱা নাই। যিয়ে যি পাৰিছে কৰিছে। সিমানেই নহয়, তেওঁলোকে বফং আৰু বৰমান্থি গাঁৱৰ নাম লিখা এখন বেনাৰো আঁৰি লৈছে। হয়, এইদৰে গাঁৱে গাঁৱে এই ধৰণৰ চাফাই কাৰ্যসূচী গ্ৰহণ কৰিলে খুব কম সময়ৰ ভিতৰতে জিলাবাসীয়ে দেখিবলৈ পাব ক্লিন কাৰ্বি আংলং, সেউজময় কাৰ্বি আংলং। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। পৰৱৰ্তী অংশ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি।
Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. 3,000 off on scooty and 1,500 off on bike only for Govt employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SME Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल, बहुत बेसी जान माলৰ লোকসান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো, এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো, মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিবাৰ। টাটা টিস্কন SD ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়, হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ। SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SME Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছতো। E20 BNCRPFৰ উদ্যোগত বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰূপায়ণ কৰা স্বচ্ছ অভিযানৰ কাৰ্যসূচীত স্বাস্থ্য কেন্দ্ৰটোৰ ষ্টাফেও সহযোগ কৰে।
বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাফাই কাৰ্য সম্পন্ন কৰি উঠি CRPF বাহিনীয়ে সাফাই কাৰ্যসূচী ৰূপায়ণ কৰে বৈঠালাংছ বজাৰ এলেকাত ইফালে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ লগতে পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগীয় কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ দ্বাৰা ক্লিন কাৰ্বি আংলং কাৰ্যসূচী ৰূপায়ণ হৈ থকা সময়তে সাফাইৰ প্ৰতি ৰাইজ এক প্ৰকাৰ আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে এনে সময়তে বৈঠালাংস্থিত CRPF বাহিনীয়ে লোৱা এই উদ্যোগ স্থানীয় ৰাইজে প্ৰশংসা কৰি কোৱাকৈ ক'বলৈ আৰম্ভ কৰিছে এই বুলি যে এনে দৃশ্য বা প্ৰতিচ্ছবি বিগত কংগ্ৰেছ চৰকাৰৰ দিনত পৰিলক্ষিত হোৱা নাছিল বৈঠালাংছ এলেকাৰ লগতে সমগ্ৰ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলঙৰ চহৰ তথা গাঁও এলেকাৰ পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিবৰ বাবে জিলাবাসীলৈ আমি কাট নিউজ পৰিবাৰৰ তৰফৰ পৰা জনালো বিনম্ৰ অনুৰোধ বৈঠালাংছৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ ডিফু মাৰোৱাৰী বিবাহ ভৱনত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সেৱা বিশিষ্ট সমাজসেৱক ধন সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণ কাৰ্যবাহী সদস্য ৰাজতীশ প্ৰমুখ্যে হাৰঘাট RSSৰ কৰ্মী বৈশিষ্ট্য বুজৰ বৰুৱা নৰেশ্বৰ শইকীয়াই আলহী হিচাপে উপস্থিত থাকে ইয়াৰ উপৰিও সভাত বহু RSS কৰ্মী তথা সদস্যসকলে অংশগ্ৰহণ কৰে RSSৰ কৰ্মী বুজৰ বৰুৱাই কয় যে হিন্দুসকলে নিজকে কেৱল হিন্দু বুলি ক'লেই নহব হিন্দু ধৰ্মৰ আউতিত থকা পূজা অৰ্চনাৰ বিধি তথা আচৰণো পালন কৰিব লাগিব নিজৰ নিজৰ ভাষা বিকাশকে ধৰি পৰম্পৰাগত তথা জাতীয় পোছাক পৰিধান কৰি সদায় চলিব লাগিব অসম তথা কাৰ্বি আংলঙত কাৰ্বি গাৰো বড়ো আদিয়ে নিজৰ জাতীয় পোছাক পিন্ধাৰ লগতে হিন্দুৱে পালন কৰিবলগীয়া বিধিসমূহ পাহৰি পাশ্চাত্য সাংস্কৃতিক বেছি আকোৱালি ল'লে নিজকে পাহৰি পেলোৱা হ'ব জাতীয় সুৰক্ষাৰ বিষয়টোক গুৰুত্ব দি অনুষ্ঠিত এই সভা শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৰাকেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ হামৰেন ৰেসিডেন্সিয়েল ইংলিছ হাইস্কুলত নৰ্থ ইষ্ট তথা উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক প্ৰতিষ্ঠানৰ যোগ্যতা অনুসন্ধানৰ পৰীক্ষা দেওবাৰে অনুষ্ঠিত হয় পুৱা 10 বজাৰ পৰা অনুষ্ঠিত এই পৰীক্ষাত ডন বস্কো স্কুল কাৰ্মেল ষ্টেণ্ডাৰ্ড ইংলিছ স্কুল আৰু ডিভাইন পাৰ্ক ইংলিছ স্কুল কেইখনৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই যোগ্যতা অনুসন্ধানৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক অংক সাধাৰণ বিজ্ঞান ইংৰাজী ব্যাকৰণ সাধাৰণ জ্ঞান আৰু যুক্তি সমাধান আদি বিষয়সমূহ অন্তৰ্ভুক্তি কৰা হয় এইদৰে পশ্চিম কাৰ্বি আংলঙত যোৱা 2013 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে আৰু আগন্তুক বছৰসমূহতো এই যোগ্যতাৰ পৰীক্ষা অনুষ্ঠিত কৰি যাব বুলি জানিব দিয়ে শিক্ষা প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই উল্লেখ্য পুৱা 10 বজাৰ পৰা অনুষ্ঠিত কৰা এই পৰীক্ষা দিনৰ 12:30 বজাত শেষ হয় শিশুৰ মাজত যোগ্যতা বৃদ্ধিৰ বাবে এই ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰি আহিছে প্ৰতিষ্ঠানটোৱে ৰাকেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ ডেনগাঁও কেচিএছ মাণ্ডলিকৰ অধীনত অনুষ্ঠিত হ'বলগীয়া যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী উপলক্ষে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অন্তৰ্গত মিছ ডেন আৰং জনেল কাৰ্বি ইউথ ফেষ্টিভেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাত হ'ব সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত পোছাক পৰিধান কৰা যুৱক যুৱতীৰ মাজত প্ৰতিযোগিতা 3 ভাগত অনুষ্ঠিত হ'ব মিছ ডেন আৰং জনেল কাৰ্বি ইউথ ফেষ্টিভেল 2017 প্ৰথম ৰানাৰ্ছ আপ বিজয়ীৰ বাবে দিয়া হ'ব 5000 টকা আৰু থাকিব এটা মুকুট ট্ৰফি প্ৰশস্তি পত্ৰ মিছ ডেন আৰং জনেল কাৰ্বি ইউথ ফেষ্টিভেলৰ দ্বিতীয় ৰানাৰ্ছ আপ বিজয়ীয়ে পাব 3500 আৰু লগত থাকিব মুকুট ট্ৰফি আৰু প্ৰশস্তি পত্ৰ মিছ ডেন আৰং জনেল কাৰ্বি ইউথ ফেষ্টিভেলৰ তৃতীয় ৰানাৰ্ছ আপ বিজয়ীয়ে পাব 2500 ট্ৰফি আৰু এটা প্ৰশস্তি পত্ৰ আন বিশেষ পুৰস্কাৰো থাকিব তাৰে ভিতৰত মিছ ফটোজেনিক পুৰস্কাৰ মিছ টেলেণ্ট মিছ বেষ্ট ট্ৰেডিশনেল এটায়াৰ এই বিষয়ে বিতং বিৱৰণ জানিবলৈ উদ্যোক্তাসকলে ইচ্ছুকসকলক বিক্ৰম তেৰণ 87530697118 আৰু অলিভিয়া ফেশ্বন ডিজাইনাৰ গ্ৰুপৰ 87538646111 নম্বৰত যোগাযোগ কৰিবলৈ আমাৰ কাট নিউজ সাংবাদিক ৰবিন বেয়ে জানিবলৈ দিছে ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ